নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই অন্য এটা ৰেচিপি লৈ আহিছোঁ মানে আৰু বনাই খাম, গতিকে আপোনালোককো দেখাম। যদি এই ভিডিঅ'টো ভাল লাগে লাইক কৰি দিব। এইফালে কচ মাছ লৈ লৈছোঁ। এয়া মই পাতত বান্ধি পিনে টাৱাত দিম। তাৰ লগত কিনো দিওঁ আপোনালোকে চাই যাওক। প্ৰথমতে মই মাছৰ লগত সানিবৰ কাৰণে পেষ্ট এটা বনাই ল'ম। এয়া দেখিছে পটল এটা লৈছোঁ, পিঁয়াজ দুটা লৈছোঁ, আদা লৈছোঁ, নহৰু লৈছোঁ আৰু দুটা শুকান জলকীয়া আৰু এটা কেঁচা জলকীয়া। আকৌ এবাৰ দেখাই দিছোঁ মই কি লৈছোঁ। ইমানেই বস্তু আৰু বিশেষ মই বেছি বস্তু নিছোঁ আৰু লগত নিমখ আৰু জলকীয়া থাকিব। আৰু এইফালে হৈছে কলপাত। এইফালে মই আপোনালোকক দেখুওৱা পেষ্টটো বনাই ল'লোঁ। এডোখৰ নেমু লৈ লৈছোঁ আৰু এইফালে প্ৰথমত অলপ মই জিৰা দি ল'লোঁ আৰু অলপ দিম হালধি গুড়া আৰু অলপ দিম নিমখ। ধুনীয়াকৈ সানি কৰি ল'লোঁ। পেকিং কৰি আপোনালোকে চাই যাব দেই ধুনীয়াকৈ। প্ৰেছ অলপ লৈ লৈছোঁ আৰু মাছডোখৰ দি দিলোঁ। ইফালে প্ৰেছ অলপ দি দিছোঁ, অলপ নেমু চেপি কৰি দিছোঁ আৰু অলপ দিম তেল। এতিয়া ধুনীয়াকৈ মই বান্ধিম। এনেকৈ মই গোটেই 4 পিচ মাছ বান্ধি ল'ম। এতিয়া মই টাৱাখন বহাই দিম। গেছটো অলপ ল' ফ্লেমত দিম। এয়া দেখিছে নহয়, টাৱাখন বহাই দিলোঁ। টাৱাখন যিহেতু শুকাই আছিলে, গতিকে পিচকেইটা মই ইয়াত ধুনীয়াকৈ বান্ধা পিচকেইটা দি দিম। আৰু দেখিছে, আৰু এতিয়া মই এনেদৰে ঢাকনি লগাই দিম আৰু মাজে মাজে লুটিয়াই থাকিম। এতিয়া মই এইটো দাঙি চাম। দাঙি পিনে প্ৰথম লুটিটো এতিয়া মই লুটিয়াই কৰি দিম। বা ধুনীয়া গোন্ধ এটা মাৰিছে কিন্তু দেই। কলপাতৰ কেঁচা গোন্ধটো খুব ধুনীয়া ওলাইছে। আকৌ মই এইটো চাইড সিজিবৰ কাৰণে ঢাকনি মাৰি দিম। এইফালে এয়া চব ধুনীয়াকৈ সিজি গ'ল সেকুৱা মাছ। আৰু এইফালে মই আকৌ 2 পিচ বহাই দিলোঁ। ঘৰত যিহেতু জুই ধৰিব নোৱাৰি, গতিকে এনেকৈ সেকাই মেলি খাবলৈ মন যায় যেতিয়া আৰু বনাইছোঁ আৰু। তাৰপৰা এনেকৈ মই আকৌ ঢাকনি দি দিলোঁ। বাকী সোৱাদটো কেনেকুৱা হয় মই জনাই আছোঁ। মোৰ মাছ সিজি গ'ল বাকী 2 পিচো। এনেদৰে আপোনালোকেও পটল দি প্ৰেছ বনাই পিনে এনেকৈ সেকাই মাছ খাই চাবচোন কেনেকুৱা লাগে। খাবলৈ সোৱাদযুক্তই হয়। যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে শ্বেয়াৰ কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু নতুন তেতিয়া ভিডিঅ' মোৰ চাবলৈ পাব। আৰু অৱশেষত ভিডিঅ'টো লাইক কৰি দিব। কেনেকুৱা হৈছে তাকে আপোনালোকক দেখাই দিওঁ মই 1 পিচ খুলি। বৰ ধুনীয়া গোন্ধ ওলাইছে। এয়া চাওকচোন, বা চাওক কিমান ধুনীয়া হৈছে দেখিছে মাছ পিচ। ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব দেই।